শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বেছি সময় নলওঁ, অনুষ্ঠান সামৰিব লাগিব। কিন্তু সকলোলৈকে বহুত বহুত মৰম ভাল পোৱা মোৰ দুটামান গীত গাই যাওঁ, আপোনালোকে ভাল পালে নিশ্চয় ভাল লাগিব। ভালে আছেনে আপোনালোকে? টিংখাঙৰ চিঞৰ এটা শুনি যাবলৈ বিচাৰিছোঁ। সুন্দৰ সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানটো ইমান সুন্দৰভাৱে পৰিচালনা কৰাৰ বাবে আমি আমাৰ আটাইৰে মৰমৰ যতীন বৰা ডাঙৰীয়া, সীমান্ত শেখৰ ডাঙৰীয়া, নিকিতা গোস্বামী বাইদেউ আৰু উদয়ন দুৱৰা ডাঙৰীয়া চাৰিগৰাকীকে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এই চাৰিগৰাকীৰ নেতৃত্বত আজি ইমান ধুনীয়াকৈ অনুষ্ঠানটো হৈছে। চাৰিগৰাকীকে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ যি টিংখাং সাংস্কৃতিক মঞ্চই তেওঁলোকে একোখনি ফুলাম গামোচাৰে শ্ৰদ্ধা সম্ভাষণ আৰু ৰঙালী ৰং যাচিব বিচাৰিছোঁ। এয়া উদয়ন দুৱৰা, আজিৰ গোটেই অনুষ্ঠানটো ইমান সুন্দৰকৈ পৰিচালনা কৰিছে। নিকিতা বাইদেউ এজাৰি উমাল হাত চাপৰি দিব, ইমান ধুনীয়াকৈ আজি অনুষ্ঠানটো পৰিচালনা কৰিছে। লগতে আছে আমাৰ উদয়ন দা, তেখেতকো আমি এখনি ফুলাম গামোচাৰে শ্ৰদ্ধা সম্ভাষণ আৰু ৰঙালী ৰং যাচিব বিচাৰিছোঁ। যতীন বৰা ডাঙৰীয়া, আমি যতীন বৰা ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতকো এখনি ফুলাম গামোচাৰে শ্ৰদ্ধা সম্ভাষণ যাচিব বিচাৰিছোঁ। লগতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সীমান্ত শেখৰ ডাঙৰীয়া, সীমান্ত শেখৰ ডাঙৰীয়াকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। যতীন বৰা ডাঙৰীয়া এজাৰি উমাল হাত চাপৰি দিব, তেখেতলোকৰ নেতৃত্বতে আজিৰ অনুষ্ঠানটো ইমান সুন্দৰভাৱে পৰিচালনা হৈছে। আমি পুনৰবাৰ টিংখাংবাসীৰ তৰফৰ পৰা ধন্যবাদ, কৃতজ্ঞতা আৰু ৰঙালীৰ ৰং যাচিছোঁ। ধন্যবাদ। থেংক ইউ। মোৰ ঘৰুৱা সৰুৰ কাৰণে চাগে মই একেবাৰে লাষ্টত কৰিছোঁ। এনিৱেইজ বিহু দুটা গাওঁ, আপোনালোকে ভাল পালে ভাল লাগিব মোৰো। থেংক ইউ। গোটেই জেগা খালী আছে, পৰা নাছিল ট্ৰেইনটো বঢ়াব লাগে অকণমান।